হাই ফ্ৰেণ্ডছ, এটা নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ব্লগত আমি আপোনালোকক দেখুৱাম গুৱাহাটী যিটো আমাৰ এয়াৰপৰ্ট আছে, লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট। এই এয়াৰপৰ্টৰ যিটো নতুন টাৰ্মিনেল ইতিমধ্যে কাইলৈৰ পৰা মুকলি কৰা হ'ব, যদিও ইয়াক আগতে উদ্বোধন কৰা হৈছিলে। গতিকে আমি আপোনালোকক আজি এই টাৰ্মিনেলটোৰ কিছু দেখুৱাম। এটা বহুত ধুনীয়া এয়াৰপৰ্ট গুৱাহাটীত বনাই দিলে আৰু ভাৰতৰ আন যিবিলাক এয়াৰপৰ্ট আছে সেই এয়াৰপৰ্টবিলাকৰ তুলনাত এই এয়াৰপৰ্টটো বহুত বেছি ধুনীয়া বুলি ইতিমধ্যে খবৰ ওলাইছে। গতিকে আপোনালোকক আমি এই এয়াৰপৰ্টটোৰ কিছু অংশ দেখুৱাম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদি আমাৰ ভিডিঅ' প্ৰথম চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব বটনটো দবাই দিব। গতিকে আমি আপোনালোকক এতিয়া দেখাব গৈ আছোঁ গুৱাহাটী এয়াৰপৰ্টটোৰ কিছু দৃশ্য। নতুন যিটো টাৰ্মিনেল, সেই টাৰ্মিনেলটো আমি দেখুৱাম। ভিডিঅ'টো শেষলৈকে চাই থাকক। আমি এতিয়া খোজকাঢ়ি গৈ আছোঁ টাৰ্মিনেলটোৰ ফালে। আমি আপোনালোকক দেখুৱাম। বহুত বেছি ধুনীয়াকৈ বনাইছে বুলি আমি ইতিমধ্যে শুনিছিলোঁ আৰু ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী আহি টাৰ্মিনেলটো অলৰেডি ইয়াক উদ্বোধন কৰি গ'ল, কিন্তু মুকলি কৰি দিয়া হোৱা নাছিলে ইয়াৰ যাত্ৰীবিলাকৰ কাৰণে। গতিকে কালিৰ পৰা ইয়াতে এইফালেদি যাত্ৰী অহা যোৱা কৰিব পাৰিব। এটা বহুত বেছি ধুনীয়া টাৰ্মিনেল বনাই দিছে আৰু আমাৰ অসমৰ নিচিনা ৰাজ্যটো ইমান এটা ধুনীয়া টাৰ্মিনেল বনোৱাৰ কাৰণে আমি চৰকাৰক ধন্যবাদ দিছোঁ। আৰু আমি আপোনালোকক ইয়াত দেখাবলৈ গৈ আছোঁ গুৱাহাটী এয়াৰপৰ্টৰ নতুন টাৰ্মিনেলটো। আৰু এয়া চাওক, ইয়াতে হয়তো অলপ কাম চলি আছিলে আৰু বহুত বেছি ধুনীয়াকৈ নিৰ্মাণ কৰি দিছে। আৰু আহি আমি এতিয়া এয়াৰপৰ্টটোৰ ওচৰত পাইছোঁহি। ভিতৰৰ ফালে যিহেতু আমাক যাবলৈ নিদিব, কাৰণ পেচেঞ্জাৰ্ছহে ভিতৰেদি যাব পাৰিব। গতিকে আমি আহি পেলাই এতিয়া এয়াৰপৰ্টটোৰ নতুন টাৰ্মিনেলতে উপস্থিত হ'লোঁ। আপোনালোকক ইয়াত দেখুৱাইছোঁ, চাওক। সঁচাকৈ এটা অতি ধুনীয়া এয়াৰপৰ্ট বনাইছে। আমাৰ ৰাজ্যখনতো এনেকুৱা এটা এয়াৰপৰ্ট দৰকাৰ আছিলে, কাৰণ বাহিৰৰ পৰা যেতিয়া টুৰিষ্টবিলাক ইয়ালৈ আহে তেতিয়া তেওঁলোকে এয়াৰপৰ্টত নামিয়েই এটা ধাৰণা ল'ব পাৰিব যে আমাৰ অসমখনো পিছপৰা নহয়। গতিকে আমি আপোনালোকক গুৱাহাটী এয়াৰপৰ্টৰ এয়া নতুন টাৰ্মিনেলৰ কিছু দৃশ্য দেখুৱাইছোঁ। এটা অতি চমু ব্লগ আমি আপোনালোকৰ কাৰণে বনাইছোঁ। আৰু এই চাওক, টাৰ্মিনেলটোৰ দৃশ্য আমি আপোনালোকক ইয়াত দেখুৱাই আছোঁ। খুব ধুনীয়াকৈ নিৰ্মাণ কৰি উলিয়াইছে আৰু কম দিনৰ ভিতৰতে এই টাৰ্মিনেলটো নিৰ্মাণ কৰি উলিয়াই দিলে। আৰু কাইলৈৰ পৰা এই টাৰ্মিনেলটো যাত্ৰীৰ কাৰণে মুকলি কৰি দিয়া হ'ব। এয়া চাওক, আমি দৃশ্য দেখুৱাই দিছোঁ আপোনালোকক। আৰু আমাৰ ভিডিঅ'টো আপোনালোকে যদি ভাল পালে এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।